আপুনি কলেজৰ প্ৰথম দিনাখন দেখিছিলোঁ আপোনাক। প্ৰথম দেখোঁতেই হয়তো ভাল পাই পেলাইছিলোঁ আপোনাক, কিন্তু কোনোদিনে সাহস কৰিবই নোৱাৰিলোঁ আপোনাক ভাল পাওঁ বুলি। মনত সাঁচি ৰখা কথাবোৰ কোৱাই নহ'ল আপোনাক। কেতিয়াবা আহিব আপুনি, মই আপোনালৈ বুলি লিখা মৰমৰ কবিতাবোৰ পঢ়িব। তেতিয়া বুজিব মোৰ মৰম কিমান আপোনালৈ। মোৰ শব্দত প্ৰেমে স্থান হেৰুৱাইছে। প্ৰেম অজ্ঞাত বুলিলে মিছা হ'ব, কিন্তু মই ভগ্ন হৃদয়ৰ গৰাকী যে। এতিয়াচোন কাকোৱেই মৰম কৰিবলৈ মন নোযোৱা হ'ল। নিঃসংগ হৈ ৰ'লো বহুত দিন। এতিয়া মাথো আপোনাৰ প্ৰয়োজন। মোৰ হৃদয়ৰ মদাৰজোপা উভালি তাত গোলাপ ফুলাব। এদিন আহিব আপুনি।